Hello friends, welcome to my channel Tech Juna. আজিৰ ভিডিঅ'টো ইউটিউব আৱাৰ্ডৰ ওপৰত বনোৱা হৈছে। যিসকলে পিক্সবোৰ দেখিছে, যোনবোৰ ফটো আমি প্ৰায় ইণ্টাৰনেটত দেখিব পাওঁ যে ইউটিউবে 100জন ছাবস্ক্ৰাইবাৰ হোৱাৰ পিছত ৰিৱাৰ্ড দিছে বা কিছুমানে এনেকা ফটো আপলোড কৰিছে যে 100জন ছাবস্ক্ৰাইবাৰ হোৱাৰ পিছত সিহঁতে এটা ৰিৱাৰ্ড পাইছে ইউটিউব ফালৰ পৰা। কিন্তু এইটো সম্পূৰ্ণ মিছা হয়, কাৰণ ইউটিউবে এনেকুৱা 100জন ছাবস্ক্ৰাইবাৰ হোৱা কাকোকে ৰিৱাৰ্ড নিদিয়ে। যোনবিলাক পিক্স আমি দেখিবলৈ পাওঁ গুগলত হওক য'তে হওক, এইবিলাক চব মিছা হয়। যোনসকলে এইবিলাক ৰিৱাৰ্ড লৈ ফটো দিয়ে সিহঁতে সেইবোৰ নিজে ঘৰত বনাই লয়। তো আজিৰ ভিডিঅ'টো আমি ইউটিউবৰ ওপৰতে বনাইছোঁ, কেতিয়া আমি ৰিৱাৰ্ড পাম আৰু কিমানজন ছাবস্ক্ৰাইবাৰ হ'লে আমি ৰিৱাৰ্ডটো পাম। যিসকলে বৰ্তমানলৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, কৰি লওক যাতে মোৰ নতুন ভিডিঅ' আপডেটছবোৰ পাই থাকে। তো ফ্ৰেণ্ডছ, ইউটিউব ফালৰ পৰা প্ৰথম যোনটো এৱাৰ্ড পোৱা যায় সেইটো হৈছে চিলভাৰ ক্ৰিয়েটৰ এৱাৰ্ড। এই এৱাৰ্ডটো 100K ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱাৰ পিছতহে পোৱা যায়। তাৰ মানে হৈছে 1 লাখ ছাবস্ক্ৰাইবাৰ। তো 1 লাখ ছাবস্ক্ৰাইবাৰ পূৰা হোৱাৰ পিছতহে এই এৱাৰ্ডটো পোৱা যাব। ফটোত দেখিব পাইছে এৱাৰ্ডটো। তো নেক্সট এৱাৰ্ডটো হৈছে গ'ল্ড ক্ৰিয়েটৰ এৱাৰ্ড। ফটোত এইটো গ'ল্ড ক্ৰিয়েটৰ এৱাৰ্ড। এই এৱাৰ্ডটো 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ হোৱাৰ পিছতহে পোৱা যায়। তাৰ মানে হৈছে 10 লাখ ছাবস্ক্ৰাইবাৰ। তো 10 লাখ ছাবস্ক্ৰাইবাৰ হোৱাৰ পিছতহে এই এৱাৰ্ডটো ইউটিউব ফালৰ পৰা আহে। থাৰ্ড এৱাৰ্ডটো হৈছে ডায়মণ্ড প্লে বাটন। এই এৱাৰ্ডটো 10 মিলিয়ন ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱাৰ পিছতহে আপোনালোকে পাব। তাৰ মানে হৈছে 1 কোটি ছাবস্ক্ৰাইবাৰ। তো ইয়াৰে পিছত যোনটো ফৰ্থ এৱাৰ্ড হৈছে তাৰ নাম হৈছে ৰুবি প্লে বাটন। এইটো 50 মিলিয়ন ছাবস্ক্ৰাইবাৰ হোৱাৰ পিছতহে আপোনালোকে এই এৱাৰ্ডটো ইউটিউব ফালৰ পৰা পাব। ডেট মিনছ 50 কোটি ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব লাগিব, তেতিয়াহে এই এৱাৰ্ডটো ইউটিউব ফালৰ পৰা পাব। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ইউটিউবৰ লগত জড়িত এৱাৰ্ডৰ ইনফৰমেশ্যনখিনি পালে। তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰি দিব।